खुलुमबाय स्टुडिय'आव दं आं उदांस्रि मोसाहारि दिनै 2 अक्ट'बर महात्मा गान्धीनि 155थि जोनोम सान हादोरनि बिफा महात्मा गान्धीनि 155थि जोनोम सानखौ गासै भारत हादोरावनो फालिनाय बायदि दिनै क'क्राझार बड'फा नोगोरनि बिटिसि सेक्रेटारियेट मावखुलिनि हाबग्रा लांगोनायावबो हादोरनि बिफा महात्मा गान्धीनि जोनोम सानाव मान बावनाय हाबाफारि लादों। मुलुगनां अहिंसा सानजों लोब्बा लाखिनानै बिटिआर सोरखारा दिनै बिटिसि सेक्रेटारियेट मावखुलिनि हाबग्रा गाहाय लांगोनायाव ग्रीन बड'लेण्ड मिशन आसनिखौ बड'लेण्ड ओनसोलाव ग्रीन बड'लेण्ड खालामगोननि थाखायबो समायखिरा लायो। मख'जाथावनि हाबाफारि बायदियै आसामनि मन्त्रि उरखावगोरा ब्रह्म आरो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ महात्मा गान्धीनि मुसुखायाव बिबार बावजेनो। बे हाबाफारियाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' आरो बिटिसिनि प्रिन्सिपाल आकाशदीप आइएएस आरो बिटिआरनि मावफुं सोद्रोमा आरो गुबुन गुबुन बिफाननि सोद्रोमाफोरा बाहागो लायो। আমি আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ 155 জন্ম জয়ন্তীৰ লগতে ইণ্টাৰনেশ্যনেল যি নন ভাইলেন্স ডে কোকৰাঝাৰত অবজাৰ্ভ কৰিছোঁ। মূল কাৰণটো হৈছে যে আমাক সদায় শান্তি লাগে, আমাক সদায় নিৰাপত্তা লাগে আৰু অহিংসাই যিটো আমাৰ একমাত্ৰ পথ য'ত সমাজখন খুব সুন্দৰকৈ আগবাঢ়ি যাব পাৰে। এটা সময়ত হিংসা হোৱাৰ কাৰণে আমাৰ সমাজত ইনষ্টেবিলিটি আছিলে, ভাল পৰিৱেশ নাছিলে। আজি শান্তি ঘূৰি আহিছে। ইয়াৰ মূল কাৰণটো হৈছে যে আমাৰ ভাৰতত যি আমাৰ বিশ্বৰ শান্তিৰ গুৰু নন ভাইলেন্সৰ গুৰু ইয়াতে জন্ম পাইছিলে আৰু তেখেতে বিশ্বক এটা ডাঙৰ এটা মেছেজ দি গ'ল। গতিকে আজি আমি খুব এই বিশেষ দিনটো খুব ভালকৈ আমি উদযাপন কৰি আহিছোঁ, কাৰণ যোৱা সময়ত আমি কিছুমান ভুলৰ কাৰণে বহুত হিংসা হৈ গ'ল, বহুত আমাৰ আপোনজনক হেৰালোঁ। তেনেকুৱা পৰিৱেশ যাতে আকৌ নাহে, গতিকে আজি আমি জাতিৰ পিতা মহাত্মা গান্ধী স্মৰণ কৰাৰ লগতে তেখেতক সন্মান জনোৱাৰ লগতে 3-4টা কাম ইয়াত লোৱা হৈছে। এটা হ'ল গ্ৰীণ বডোলেণ্ড মিছন, বৃক্ষৰোপণৰ কাম সমগ্ৰ ভাৰতৰ সমগ্ৰ বিশ্বত আৰম্ভ হৈছে। যিটো বায়'ডাইভাৰ্চিটি, যিটো পৰিৱেশ চেঞ্জ হৈছে সেইটো ৰেষ্ট'ৰ কৰাৰ কাৰণে কাম আৰম্ভ হৈছে। গতিকে বিটিআৰ চৰকাৰখনো আমি বডোলেণ্ড গ্ৰীণ মিছন এটা মিছন লৈ পেলাই আমাৰ কামটো আৰম্ভ কৰিছোঁ। আজি 2000তকৈ বেছি ভলেণ্টিয়াৰ্ছসকলে ইয়াতে শপত গ্ৰহণ কৰিব। অনাগত দিনত বডোলেণ্ডটো সেউজ কৰি ৰখাৰ কাৰণে, গছ ৰোপণ কৰাৰ কাৰণে, লগতে প্লাষ্টিক ফ্ৰী এটা জ'ন কৰাৰ কাৰণে আৰু পানী যিটো ব্যৱহাৰ এইটো কেনেকৈ মেনেজ কৰিব পাৰে ইয়াৰ কাৰণে কাম আৰম্ভ কৰিব। ইয়াৰ লগে লগে আমি এটা আৰু কাম আজি কৰিব বিচাৰিছোঁ, যিটো আমাৰ জাতিৰ পিতাই বিচাৰিছিলে যে স্বচ্ছতা। ইয়াৰ ভিতৰত ভাইব্ৰেণ্ট বিটিআৰৰ আণ্ডাৰত আমাৰ যিটো গভৰ্নেন্স ছিষ্টেম চলি আছে, যিটো শাসন ব্যৱস্থা চলি আছে, ইয়াত আমি প্ৰথমতে ৰেভিনিউ ডিপাৰ্টমেণ্টৰ যিটো আমাৰ চাৰ্কল অফিচবিলাক আছে তাত আজি আমি গ্ৰিভেন্সেছ বক্স আমি তাতে দিয়া হ'ব, যিটো কমপ্লেইন বক্স বুলিও কোৱা হ'ব। আৰু প্ৰতি 15 দিনৰ মূৰে মূৰে এইটো খোলা হ'ব। পাব্লিকৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে সেইটো চোৱা হ'ব, গভৰ্ণমেণ্টে সেইটো দায়িত্ব লৈছে। ইয়াৰ পিছত আজি ডক্টৰ বাছিৰাম বড়ো আমাৰ এজন শিক্ষিত আছিলে, প্ৰথম আমাৰ আইএছ আছিলে, তেখেতৰ নামত আজিৰ পৰা আমি এটা ফেলোশ্বিপ আমাৰ আৰম্ভ কৰিছোঁ। এই ফেলোশ্বিপটো আমি ফেলোশ্বিপটো ৰিচাৰ্চৰ কাৰণে দিয়া হৈছে। গতিকে মই আজি খুব আনন্দিত যে এইখিনি কাম আমি জাতিৰ পিতাৰ জন্ম জয়ন্তীত আৰম্ভ কৰিম আৰু অনাগত দিনত বিটিআৰ অঞ্চলটো স্থায়ী শান্তি কৰি ৰাখিবৰ কাৰণে আমাৰ কামটো আমি কণ্টিনিউ কৰিম। गोजोनथाव खौरां। क'क्राझारनि थागिबि सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां। क'क्राझार सहराव गोदानै खुलिदों गंसे शपिं मल। क'क्राझार सहराव थानाय गोदोनि बाजार इन्डिया शपिं मलखौ सिफायनानै गोदानै भि-मार्ट मुंनि गंसे शपिं मल खुलिदों। क'क्राझार सहराव थानाय गोजाम अभारब्रिजनि गुदियाव एबा एमआरएम हस्पिटालनि अपोजिट साइडआव गोदानै भि-मार्ट मुंनि गंसे शपिं मल खुलिदों।
बे गोदानै खुलिनाय भि-मार्ट शपिं मलाव नोंथाङा गोबां रोखोमनि गाननाय जोमनाय आरो बायदि मुवा बेसादफोर मोननो हागोन। जेरै उन्दै हौवासा आरो हिन्जावसाफोरनि गाननाय जोमनायनिफ्राय लानानै ओंखाम ओंख्रि संग्रानि आइजें आइला आरो बायदि मुवा बेसादफोर मोननो हागोन। नोंथाङा बे भि-मार्ट शपिं मलाव नोंथांनि नांगौ जानाय मुवा बेसादफोरखौ थांनानै गावनि गोसो बायदि बासिनानै लायनो हागोन।